গুড মৰ্ণিং টু অল। আশা কৰোঁ সকলোৰে ভাল। মই ৰাজশ্ৰী। আমি আজি যাবলৈ ওলাইছোঁ প্ৰকৃতিৰ পৰিৱেশেৰে মনোমোহা এখন ধুনীয়া ঠাইলৈ। আৰু এইটো এটা পিকনিক প্লেচ, চিলনি যাম। তো এইখন হৈছে পাৰ্কৰ মুখ্য গেট। ইয়াতে টিকেট কাটিব লাগে, টিকেট কাউণ্টাৰ। আৰু ইয়াতে বহি থাকে গাড়ীৰো, ডাঙৰ গাড়ী হ'লে কিমান টকা, সৰু গাড়ী কিমান টকা, চব লিখা হৈ থাকে। তো গাই প্ৰতি পাৰ পিচ 40 টকাকৈ লয়। তো আমি সোমাই ইয়াৰ প্ৰথমে আমি দেখিলোঁ যে পাৰ্ক এখন আছে, ধুনীয়া পাৰ্ক এখন। তো পাৰ্কৰ পৰা ওলাই আমি এতিয়া মেইন যি প্লেচ তাত যাব ওলাইছোঁ। তো আহক, একেলগে আহক আপোনালোকে। এয়া বস্তুবোৰ কঢ়িয়াই আছে আমাৰ ষ্টুডেণ্টবোৰে। বিৰাটেই ধুনীয়া। এইখিনি এখন সন্মুখৰ দলং। তাৰপিছত অলপ ঠাই আছে, তাত পাৰ্ক এনেকুৱা খোৱাৰ সুবিধা আছে ল'ৰা ছোৱালীৰ কাৰণে। তাৰ আকৌ সিফাললৈ এনেদৰে ধুনীয়া পানী বৈ অহা এটা সুতি আছে, বিৰাটেই ধুনীয়া। ইয়াৰ তলতে ইয়াৰ পাৰ্কৰ সুবিধা যি কৈছিলোঁ, ইয়াত জোলনা, শ্লাইড এইবোৰ চব আছে। অলপ পুৰণা হৈছে, এইবোৰ সম্পূৰ্ণ ধুনীয়া। আৰু ইয়াতে খোৱা বোৱাৰ ব্যৱস্থাৰ কাৰণে এইটো ধুনীয়া ডাঙৰ হ'ল। ইয়াতে আমাৰ বনোৱা কৰা ইয়াতে কৰিছে, যাতে চব সুবিধাবোৰ হয়। এই মানে সুধিলে গম পাম নহয়। বেয়া নহয় দিয়া ন প্লেচটো? সিহঁতে কি তুমি যোৱালে নৰখিলে মানে? এইয়া হয় দিয়া, আছে আহা। এইয়া নহয়, ইয়াৰ ওপৰতে ধুনীয়া ডাঙৰ হল এটাৰ নিচিনা বনাই থৈছে। তো তাৰ ওপৰত আহিলোঁ, ইমানেই ধুনীয়া অতিথিশালা। আৰু ইয়াতে ধুনীয়াকৈ চাৰিও চাইডে দৃশ্যটো ইয়াৰ পৰা আৰু বেছি ভালদৰে দেখা পোৱা যায়। তো সেইকাৰণে বনাই থৈছে, পকাকৈ বনাই থৈছে, কিন্তু বেৰৰ নিচিনা লাগে। এইবোৰ দেখিছেনে কেনেকৈ বেৰে বনোৱা নিচিনা লাগে, কিন্তু নহয়, চব পকা। তাতে ষ্টাইল কৰি দিছে এনেকৈ। ইফালেও যাব পাৰে তাৰ পানীৰ ওচৰলৈ। বহুত ডাঙৰ হয় দেই, বিৰাট ধুনীয়া লাগিছে। আৰু এইখিনি পিছফালে বহুত দূৰলৈকে আছে। এনেদৰে আকৌ এইখিনিত আহি দুইফালৰ পৰা জইন হৈ গৈছে।
মানুহবোৰ নিৰন্তৰ গতিত এনেদৰে গৈ থাকে মজা। তো আহক আমাৰ বনোৱাৰ পৰা চাওঁ। আৰম্ভ কৰিলে বনাবলৈ। আমাৰ ৰান্ধনি এয়া আমাৰ লগৰ চবেই খাই আছে। ক্লাছ 9-10ৰ ষ্টুডেণ্ট আহিছে, চবেই খাই আছে। খাই বৈ লৈ আহক, অলপ ফুৰি আহোঁ। ভিডিঅ' কৰি আছা? আজি ইউটিউবত যাবনে ছাৰ? যাব যাবনে ইউটিউবত? যাবিনে? নাযাওঁ, এই ঘৰতে যাওঁ বৌ। ইলৈকে আছে চোৱা, ঐ বৌ।
সাবস্ক্রাইব কৰি দিব, লাইক কৰি দিব এটা। সুদিটোৰ কিনাৰে কিনাৰে যাব পাৰে কিনাৰে কিনাৰে বহু দূৰলৈকে এনেদৰে ৰাস্তা আছে তো গৈ চালোঁ এখন দলং ইয়াত আগত আছিলে এখন কাঠৰ দলং তো গছ পৰি পেলাই এখন ভাঙি গ'ল তেতিয়াৰ পৰা এইখিনি যোৱা নহয় আৰু বাকীকেইখিনিতে যায় তো বাৰে যোৰা জমি হৈ গ'ল। ব্যায়াম কৰা পোষ্টত ফটো উঠি আছে আৰু আমাৰ ৰাণা ছাৰ হাই হাই so nice অংশুমান ছাৰক গা ধুৱাইছে প্ৰকাশ আৰু পাৰ্থজিৎ বৰাই চাবোনৰ অভাৱৰ কাৰণে বালিৰে সৈতে গা ধুওৱা হৈছে।